মোৰ কথাবোৰ শুনি আছে নাই শুনা বোলে কথাবোৰ নাই শুনা ইয়া চাইছেনে মাথা দি নাই শুনা বুলি কৈছে। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টো অলপ বেলেগ। আজি আমাৰ ঘৰৰ আশে পাশে থকা অলপ পৰিৱেশ আপোনালোকক দেখাম। তেন্তে ভিডিঅ'ৰ লগত হৈ গ'ল, ভিডিঅ' দিব পৰা নাই কিয়নো মানে অলপ বতৰো বেয়া, এইপিনে ডাৱৰীয়া হৈ থাকে আৰু অলপ পিনপিনীয়া বৰষুণ দি থাকে। তাৰ ফলত মানে ভিডিঅ' কৰিবলৈ ক'তো যাব পৰা নাই আৰু সেই বুলিকে আজি নিজৰ ঘৰৰ ওচৰতে আৰু ভিডিঅ' এটা বনাইছোঁ, আজি আপোনালোকক দেখাম আৰু বলক তেন্তে ভিডিঅ'টো চাই থাকক। আৰু মই এতিয়া আছোঁ সেউজীয়া পথাৰত আৰু এয়া হৈছে আমাৰ ঘৰচীয়া প্ৰাণী। ইমান ধুনীয়াকৈ ঘাঁহ খাই আছে আপোনালোকে চাওক। যাৰ নাই গৰু সি দুনিয়াত চবতকৈ সৰু, এইটো কথা আমাৰ মা পাপা সকলৰ মুখত শুনিছোঁ। বহুত ভাল লাগে কথাটো, এনেও বুজি পাইছোঁ অলপ, সেইবুলিকে আপোনালোককো জনাইছোঁ। আপোনালোকে অলপ কমেণ্ট কৰি জনাব কথাটো হয়নে নহয়। আমাৰ এক নতুন আলহীৰ সৈতে চিনাকি কৰাই দিম, তেন্তে বলক আমাৰ আলহীৰ লগত চিনাকি হওঁ আমি সকলোৱে। এয়া হৈছে আমাৰ নতুন আলহী। আপোনালোকে চাওক আমাৰ নতুন আলহী আৰু এয়া আলহীৰ মাকজনী। কিবা এটা কৈ দিয়া, হেল্ল', কিবা এটা কৈ দিয়া, হাই বুলি কৈ দিয়া চবকে। নাই, বেয়া পাইছোঁ। আমাৰ আলহী যোৱাকালি আহিছে আমাৰ ঘৰত ফুৰিবলৈ আৰু আজি ইয়াত পথাৰত আহি গ'ল। মাক জীয়েকে আহি গ'ল, একেলগত আহি গৈ আছে। মাকে এইপিনে থিয় হৈ আছে, মোৰ কথাবোৰ শুনি আছে নাই শুনা বোলে কথাবোৰ নাই শুনা ইয়া চাইছেনে মাথা দি নাই শুনা বুলি কৈছে। এইটো হৈ গ'ল আমাৰ WW চেম্পিয়ন খেলাড়ী দুজন ইয়াত পূৰা ফায়াৰ হৈ আছে খেলিবলৈ আৰু ইয়া চাওক খুটি উঠাই আহি গ'ল মানে খেলিবলৈ। এয়া চাওক মানে খুব কাজিয়া লাগে সিহঁতে পথাৰত, মানে একেলগত বান্ধিব নোৱাৰি, নহ'লে ৰছী ছিঙিব আৰু নহ'লে খুটি উঘাৰ। এয়া চাওক আমাৰ ইয়াত বৰষুণ মানে চাওক এনেকুৱা কম হৈছে নহয়, বতৰটো হয় ডাৱৰীয়া হৈ থাকে কিন্তু বৰষুণ নাহে। চাওকচোন খেতি ইয়াত আজি 2 দিন হ'ল খেতিখিনি ৰোৱনি কৰি থৈ গ'ল, দিয়া হৈ গ'ল চাওক গৰম। আৰু গাইজ এতিয়া মানে মই ঘৰত আহি পালোঁ আৰু 2জন নতুন আলহী আছে, সিহঁতৰ লগত আপোনালোকক চিনাকি কৰাই দিছোঁ। তেন্তে বলক। আৰু এয়া হ'ল আলহী এজনী, আৰু এজন আছে মানে বহুত টেঙৰ, মাকৰ ওচৰত নাই। চাওক গাখীৰ খাবলৈ কেনেকুৱা কৰি আছে, মানে এই গোটেইখিনি মানে সেইকাৰণে বোকা হৈ আছে, মানে ভৰিখিনিৰ অৱস্থা নাই। সেইজনক দেখাই আছোঁ বলক। এইয়া ই খং কৰিলে মানে অলপ খং কৰি গৈ মেলি তাত বহি আছে, বেয়া পালে বোলে হেনে। মাকে বোলে গাখীৰ খাব দিয়া নাই, এই বুলি অলপ বেয়া পায় মানে তাত গৈ বহি আছে। উপায় নাই আৰু, পিছত আকৌ আহিব লাগিলে।